আকৌ নতুন প্ৰভাত হ'ব। কবি অঞ্জন ডেকা। সূৰ্যাস্ত মোৰ প্ৰিয়, ক্ৰমাৎ হেঙুলীয়া হেজাৰ হৃদয়ৰ কোণত বন্দী হৈ ৰোৱা অযুত অভিজ্ঞতাৰ চন্দ। অস্বস্তিকৰ হৈ উঠে গংগাটোপৰ দৰে উফন্দি উঠা গৌৰৱৰ আৱৰণ। প্ৰবাহিত হোৱা অহমিকাৰ তৰংগ আৰু মিছা অহংকাৰৰ সীমাহীন প্ৰহেলিকা। চৌপাশে মাথো তুমি তুমি মই মই, স্তিমিত হেঙুলীয়াৰ সংকট ধাবিত হয় অহংকাৰী নীৰৱতালৈ। দিনান্তৰৰ গৌৰৱেৰে গৰ্বিত অৰ্থহীন ভোগ বিলাসলৈ ক্ষণিকৰ উন্মাদনাত হৈ পৰে সকলো নীৰৱ। হেৰাই যোৱা আন্তৰিকতাই জৰ্জৰিত কৰি থৈ যায় সপোনৰ অৰ্থ, লুপ্তপ্ৰায় জীৱনৰ মাদকতা। তথাপিও সূৰ্যোদয় মোৰ লক্ষ্য, ন প্ৰভাতত গা টঙাই উঠা উৎসাহৰ ঢল, উদ্ভাসিত মন, উদ্ভাসিত প্ৰাণ আৰু জীৱনক আগুৱাই নিয়া নতুন নতুন